গুড মৰ্নিং, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে আমাৰ সমষ্টিৰে আমাৰ অঞ্চলৰে বান্ধৱ নামৰ গ্ৰুপটোৰ এটা সৃষ্টিত এখন নাটক আমাৰ মাজত আহি আছে। সেইখন নাটক চাম কাৰণ মোৰ কাৰণে এটা স্পেচিয়েল মমেণ্ট এটা, কাৰণ মই আজিলৈকে ভ্ৰাম্যমান থিয়েটাৰ হওক কোনো থিয়েটাৰে মই আজিকালি চাই পোৱা নাই। যাব ইচ্ছা আছে, মোৰ ভালো লাগিব, এনেকৈ নাযাওঁ বাৰু, চৰিত্ৰলৈ কাটি যাম। বাকী আমাৰ দাদা আহি পাইছে। বিষয় হ'ব প্ৰেম, চাবলৈ নাপাহৰিব। 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ সন্ধিয়া 7 বজাৰ পৰা পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত। টিকেটৰ মূল্য মাত্ৰ 100 টকা। বাকীখিনি ৰিংকুৱে ক'ব, চাই থাকক। যাম, আপোনালোকে আহক। 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত আমাৰ নাটকখনৰ প্ৰদৰ্শনী আছে। মই টিকেট লৈছোঁৱে, আপোনালোকে আহক। আমাৰ স্থানটো আমাৰ দাদাই ক'লে। বাকী যিটো ৰাস্তা আপোনালোকক দেখাইছিলোঁ আমাৰ সেই পুত হৈ থকা, এই ৰাস্তাটো বৰ্তমান পৰিৱৰ্তন হৈছে পানী লৈ, আৰু এইখন আমাৰ দলং দিব লগা হৈছে। আমাৰ দলংখনৰ নাম দিছোঁ আমি আকৌ শৰাইঘাট, কাৰণ এইখনেদি আমি ঘৰৰ পৰা অহা যোৱা কৰি আছোঁ। তো লাহে লাহে যাই আছোঁ, গধূলিকৈ যাম নাটকখনলৈ। কি আছে মানে পৰিচালকৰ লগত আমি কথা পাতিম, আৰু ক'ত কেনেকৈ হ'ব আৰু কিমানজন আৰ্টিষ্ট আছে সেইখিনি চব জানিব চেষ্টা কৰিম। বাকী এতিয়া বৰ্তমান অলপ দোকানত যাওঁ, বস্তু আনিব আছে, অলপ গেটআপটো চেঞ্জ কৰোঁ। বাকী দাদা, নাটকখনৰ পৰিচালনা সকলোৰে মৰমৰ, সকলোৰে চিনাকি তৰুণ কলিতাদেৱৰ সুন্দৰ পৰিচালনা হৈছে। কালি আমি প্ৰমো নিউজ এটাৰ কাৰণে গৈছিলোঁ। নৃত্য নাটিকাখন পৰিচালনা কৰিছে মুকুল বিশ্বাসে, ভাতৃপ্ৰতিম বন্ধু হয়। আপোনালোক আহক আৰু চাওক, এখন সুন্দৰ নাটক চাবলৈ পাব। হাস্যমধুৰ তথা আৱেগ বা আজিৰ সমাজত কি চলি আছে, কি ঘটি আছে, গোটেইখিনিয়ে দেখা পাব। অভিনয় জগতৰ লগত জড়িত থকা মানুহকেইজনে যি নামটো শুনিলে তৰুণ কলিতা নামৰ, তেখেতৰ বিষয়ে বিশেষ একো জনাব দৰকাৰ নাই, কাৰণ তৰুণ কলিতা দেৱক সকলোৱে চিনি পায়। বহুতো চিৰিয়েলত তেওঁ আছে। বাকী যিকেইজনৰ নাম কৈছে আমাৰ দাদাই, সেইকেইজনৰ লগত কথা পাতিব চেষ্টা কৰিম। ভিডিঅ'টোৰ লগত জড়িত থাকক। বৰ্তমান এতিয়া মই মিৰ্জাপুৰত যাই কিনে অলপ গেটআপটো চেঞ্জ কৰি আহোঁ, তেতিয়ালৈ অলপমান ৰখি দিব, 2 মিনিটমান। বাই বাই গাইজ। বৰ্তমান শ্ৰুতিলৈ কাটি কিনে আহিছোঁ, কেনে লাগিছে ক'ব। বৰ্তমান মই এতিয়া আছোঁ আমাৰ শৰাইঘাটত, লাহে লাহে যাই আছোঁ ঘৰত, গাঁও চাওঁ ধুওঁ, গধূলিকৈ ওলাই যাম নাটকখন চাব। নাটকখনৰ কালিৰ পৰা আৰম্ভ হ'ব, কাৰণ আজি যিহেতুকে 13 আগষ্ট, কালি 31 আগষ্ট, তো কালি নাটকখন আৰম্ভণি হ'ব। আজি আপোনালোকৰ আখৰা গৃহৰ মানে যিখিনি পাৰোঁ অলপ দেখাব চেষ্টা কৰিম, আৰু তাৰে বিষয়ববীয়াৰ লগত কথা পাতিব চেষ্টা কৰিম। তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আহিলোঁ দিয়ক গাইজ, বহুত ৰ'দ দিছে। গাঁও চাওঁ ধুই লওঁ এতিয়া, লাহে লাহে ওলাওঁ। আমাৰ বছে মানে দাদাই কাম কৰিয়ে আছে, গধূলি যাই আছোঁ গাইজ। বৰ্তমান আমি আহি পালোঁ মানে নাটকৰ আজি শেষৰ আখৰা, কাৰণ কালিৰ পৰা নাটকৰ প্ৰদৰ্শনী হ'ব। ইয়াৰে আমাৰ প্ৰযোজক আৰু আয়োজকসকল আছে। আমাৰ নয়নে কৈ দিয়ক, এই নাটকখনত আমি কেনেকুৱা ধৰণৰ সোৱাদ পাম? আমাৰ বান্ধৱ পলাশবাৰীয়ে বহু আকাংক্ষা কৰি, বহু আশা কৰি অহাকালি আৰু পৰহি 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত বিষয় হ'ব প্ৰেম নাটকখন মঞ্চস্থ কৰিব। নাটকখন চিন্তাৰ খোৰাক থকা নাটক, সংলাপ প্ৰধান নাটক। ইয়াতে আপুনি গোটেই সমাজখনৰ বিভিন্ন দিশ দেখিবলৈ পাব। আশা কৰোঁ আপোনালোকে নাটকখনৰ জৰিয়তে এটি নতুন চিন্তা ঘৰলৈ লৈ যাব পাৰিব। আহক, আমি আটাইয়ে মিলি মগজুৰ খাদ্য হিচাপে নাটক উপভোগ কৰোঁ। এয়ে আপোনালোকলৈ আহ্বান। ধন্যবাদ। আমাৰ মাজত আৰু এজন আয়োজক আছে। আয়োজক মানে তেওঁ এজন শিক্ষাগুৰু। ইয়াতে যিমানবিলাক আৰ্টিষ্ট আছে তেখেতসকলক এওঁ আমাৰ ডেন্স শিকায়, নাট্য শিকায়, কেনেকৈ ধৰণৰ অভিনয় কৰিব পাৰি এখেতে শিকায়। অলপ কৈ দিয়াচোন কৈলাশ দা। এই বান্ধৱ পলাশবাৰীৰ যি বিষয় হ'ব প্ৰেম নাটক, অবিনাশ শৰ্মাদেৱৰ আৰু তৰুণ কলিতাৰ আমাৰ পৰিচালনাৰে নাটক 31 আৰু 1 ছেপ্টেম্বৰত প্ৰদৰ্শিত হ'ব। 1 আগষ্ট, 1 ছেপ্টেম্বৰ, 31 আগষ্ট। তো সন্ধিয়া 7:30 বজাত ইয়াত মূলতঃ পুৰণি শিল্পী পলাশবাৰী অঞ্চলৰ মোৰ গুৰু আছে, আৰু যাৰ নাটক চাই আমি ডাঙৰ দীঘল হৈছোঁ, আৰু মোৰ শিষ্যও আছে ইয়াতে, মোৰ বন্ধুও আছে, যাৰ লগত একেলগে নাট্য যাত্ৰা আৰম্ভ কৰিছিলোঁ। তেখেতসকলে লগ লাগি পুৰণি শিল্পী 19 জনে অভিনয় কৰিছে, আৰু ভাল পাব আপোনালোকে। বাস্তৱধৰ্মী বিষয় হ'ব প্ৰেম, বাস্তৱ যিটো ৰুঢ় ব্যৱস্থা তাৰ অপজিট গৈ প্ৰেমেৰে পৃথিৱী বা সমাজ জয় কৰা, মানুহৰ মন পৰিৱৰ্তন কৰা এটা মেছেজ আছে ইয়াতে। আহক, অলপ হাস্যমধুৰ এটা পৰিৱেশ হ'ব, আৰু মেছেজ অৰিয়েণ্টেড, ভাল পাব আপোনালোকে। সকলোৰে মৰমৰ পলাশবাৰী গৌৰৱ, আমি যাক লৈ গৌৰৱ কৰোঁ কৈলাশ দা। সদায় ব্যতিক্ৰমী চিন্তা কৰে এজন ভাতৃপ্ৰতিম নয়ন, এজনে কৈলাশ দা। আহক আপোনালোকে, ভাল পাব। আনে য'ত চিন্তা কৰা শেষ কৰে, তাৰ পৰা এজন ব্যক্তিয়ে চিন্তা কৰা আৰম্ভ কৰে, অতি সুন্দৰ কাম কৰে। আহক, আপোনালোকে কালি এখন সুন্দৰ নাটক উপভোগ কৰক। ধন্যবাদ, শুভৰাত্ৰি।
আচলতে ইমান দিনে শুনি আছোঁ কৈলাশ দাই সঁচাকৈ ভাল অভিনয় কৰে, অভিনয় শিকায়ো। আজি মানে অহাকালি আমি চাব পাম। তো আপোনালোকে আহক, এইখিনি স্থান হ'ব প্ৰেম, সকলোৱে আহক। সন্ধিয়া 7:30 বজা পলাশবাৰী সংস্কৃতি বিকাশ ভৱন। শুভৰাত্ৰি। গাইজ মানে ৰাইজ তাৰ পৰা আহিলোঁ, তাৰ পৰা আহি কিনে মানে তাত মানে বৰ বিশেষ একো দেখাব নোৱাৰিলোঁ। আৰু যিখিনি মানে মই দেখাইছিলোঁ মই ভিডিঅ'টো লগাই দিছোঁ। আৰু তাৰে শিল্পীসকলবিলাকৰ লগত মই কথা পাতিব নোৱাৰিলোঁ আজি যিহেতুকে শেষ আছিল, ইয়াত অলপ ব্যস্ত আছিল। তো যিখিনি পাৰোঁ আপোনাক দেখাই দিছোঁ। বাকী কালি আমাৰ শিল্পী সমাজৰ লগত আপোনাক চিনাকি কৰাই দিম। বাকী আজি ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব। আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি এইখিনি আছিল। এনেকুৱা আৰু নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈ বাই বাই, জয় অসম।